আইসক্রিম খাব লাগিব এই আইসক্রিম এই পানীৰে সব ৰাইজক খোৱা নহয় তহঁতক এতিয়া মুখত সোমাই দিম এটা আইসক্রিম তহঁতে এতিয়া আইসক্রিম খাব লাগিব তহঁতৰ ল'ৰা ছোৱালীক এইবিলাক আইসক্রিম খাও এই পানীৰে কি কাৰণে কৰি আছ এই পানীৰে ডাইৰেক্ট কেনেকে এই পানী আহিছে মাত মালিকক এই পানীৰে আইসক্রিম বনাইছা কি পানী দেন উল্টা পাল্টা কথা নকবা উল্টা পাল্টা এইফালে কি নাম তোমাৰ এই বাইদেউ এইফালে কাম বন্ধ কৰা কাম বন্ধ কৰা ইয়াতে এই পানীৰ টেংকি তোমালোকৰ এটা ৱৰ্ড নহয় এইবিলাক এটা ৱৰ্ড নকবা তোমালোকে চব জানো এই পানী টেংকিৰে এই এনেকে আইসক্রিম খুৱাই আছে ভালদৰে চাওক কি টেংকি ইয়াতে হেলুৱৈ লাগি গৈছে ইয়াতে পোক পৰুৱা কোনো ওপৰত কোনো প্ৰটেকশ্যন নাই এই পানীৰে আইসক্রিম নিৰ্মাণ কৰি থকা হৈছে আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মানুহবোৰে আইসক্রিম খাওঁ আৰু আইসক্রিম কেনেকে বনায় এই এনেকুৱা ধৰণৰ পানীৰে বনায় চাওক ডাইৰেক্ট কানেকশ্যন আছে এইবোৰ চাওক এই ডাইৰেক্ট এই পানী এই টেংকিৰ পানী ডাইৰেক্ট ইয়ালৈকে আচৰিত চাওক এই পানীৰে আইসক্রিম নিৰ্মাণ কৰি থকা হৈছে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে আইসক্রিম খাওঁ আৰু আইসক্রিম বিলাক কেনেকে নিৰ্মাণ কৰে আমি খবৰ পাইছিলো এটা যে এই যোনটো এই কোম্পানী এই জ্যোতিকুছিৰ এই কোম্পানীটোত ইয়াতে আইসক্রিম কোম্পানী কি নাম হয় ভাইটি কি নাম আইসক্রিম কোম্পানী গলে গলে আছা মালিক কোন আছে মালিকৰ নাম কি ৰমেশ কুমাৰ গুপ্তা ক'ত ঘৰ মাতা ৰমেশ কুমাৰ গুপ্তাক এনেকে আইসক্রিম খুৱাই আছা তোমালোকে এনেকে আইসক্রিম খুৱাই আছা কি তোমালোকে এইবিলাক যে আইসক্রিম খোৱা মানুহক যে সেই কৰা তোমালোকে ভাল পানীৰে কিয় সেই নকৰা এইবিলাক কি তোমালোকে চাফ চিকুণ কৰাৰ কোনো সেই নাই নেকি এইবোৰ তোমালোকে চাফ চিকুণ নকৰা নেকি ইমান লেতেৰা কিয় বুজি পালো এই বস্তুবিলাক চাফ চিকুণ তোমালোকৰ এনেকে যে ৰঙা পৰি গৈছে এনেকে তোমালোকে চাফ চিকুণ নকৰা এই পানীৰে এই লেতেৰা পানী ইয়াতে বেঙে কণী পাৰে ভেকুলীয়ে কণী পাৰিছে সেই পানীৰে মানুহক আইসক্রিম বনাই খুৱাই থকা হৈছে গুৱাহাটী মহানগৰীৰ নেন্সি আইসক্রিম এই জ্যোতিকুছিৰ এওঁলোকে একদম লেতেৰা কোনো ধৰণৰ চাফ চিকুণতাৰ ওপৰত ধ্যান নিদি এই লেতেৰা এই পানীৰে ইয়াতে আইসক্রিম নিৰ্মাণ কৰি আছে মানুহে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আইসক্রিম খায় সকলোৱে খায় সৰুৰ পৰা ডাঙৰ মানুহলৈকে কণ শিশুৰ পৰা বয়সস্থ মানুহলৈকে সকলোৱে আইসক্রিম খায় আৰু আইসক্রিম বিলাক কেনেকে নিৰ্মাণ কৰিছে এইটো চাবলৈ আহি আমি এটা খবৰ পাইছিলো যে ইয়াতে বৰ লেতেৰাকৈ কোনো ধৰণৰ তেওঁলোকে আপোনালোকে চাব এইফালে আছে টেংকিত হেলুৱাই গজি গৈছে তাতে বেং আৰু ভেকুলীয়ে কণী দিছে আৰু সেই কণী দিয়া পানী আইসক্রিম বনাই আমাক মানুহবোৰক খুৱাই থকা হৈছে এই নেন্সি আইসক্রিমৰ এইটো এই কাৰ্যকলাপ দেখি সাধাৰণ মানুহৰ চকু আজি কপালত উঠিব তেওঁলোকে ইমান লেতেৰাকৈ তেওঁলোকে ইয়াতে এই আইসক্রিম নিৰ্মাণ কৰি আছে আৰু সাধাৰণ মানুহক খুৱাই আছে এইবোৰৰ ওপৰত প্ৰশাসনে কি কোনো ধৰণৰ নজৰ নিদিয়ে নেকি ৰমেশ গুপ্তা ঠিক আছে ৰমেশ গুপ্তা এওঁ ইয়াৰে ইয়াতে এই আইসক্রিম ফেক্টৰীটোৰ অনাৰ ইয়াতে চাবোন ইয়াতে লেট্ৰিনৰ পানী সব ইয়াৰ পৰাই ব্যৱহাৰ কৰে আৰু ইয়াতে কি কাৰণে তোমালোকে এই বস্তুটো হেৰি কৰা এইটো পানী কি কাৰণে ব্যৱহাৰ কৰিব লাগে ইমান লেতেৰা পানী ঠাণ্ডা হলে বাদ দিয়া নাই এই পানীটো কিয় ব্যৱহাৰ কৰে তোমালোকে ওপৰত এখন চালি দি পেলাই ভালকে চাফা পানী কিয় ব্যৱহাৰ কৰিব নোৱাৰা এইখিনি পানীৰ অভাৱ নেকি তোমাৰ ঠাণ্ডা কৰিবৰ কাৰণে ঠাণ্ডা ইমান ওপৰত ঠাণ্ডা কৰিবৰ কাৰণে দেখোন ডাইৰেক্ট এতিয়া যদি ঠাণ্ডা যদি হয় ওপৰত এখন সেই দি দিয়া টিন দি দিয়া ইয়াতে দেখোন বেছিয়ে গৰম হৈ আছে ইমান লেতেৰা তোমালোকে চাফ চিকুণ ভাই বুঢ়বা পাইছা মানুহক এনেকে আইসক্রিম খোৱাবা তুমি খাব লাগিব এতিয়া আইসক্রিম আৰু তোহাৰ গোটেইকেইটা খাব লাগিব এতিয়া গোটেইকেইটা আইসক্রিম খাওক ইয়াতে এইবোৰৰ কোনো ধৰণৰ মেনুফেকচাৰিং ডেট নাই কোনো হেৰি নাই কেতিয়া এক্সপায়াৰ হ'ব কোনো ধৰণৰ হেৰি নাই বনাইছে কোনো ধৰণৰ মেনুফেকচাৰিং ডেট নাই কেতিয়া বনাইছে কেতিয়া হেৰি কৰিছে ক'ত আছে নাই
ক'ত আছে বাইদেউ? আমি এনে আৰে আমি এনে নকৰো লিখা আছে সেইকেইটা মোক ওলাই দিছে যোনকেইটা তলত থাকে সেইকেইটা নাথাকে তলত থকা এই কোটো এই নেন্সি আইচক্ৰীম ফেক্টৰীত এতে উপস্থিত হৈ আমাৰ চকু কপালত উঠিছে আৰু আপোনালোকৰো এইবোৰ বস্তু জানিলে কপালত উঠিব যে কি পানীৰে কেনেকৈ নিৰ্মাণ কৰি আইচক্ৰীম বনাই থকা হৈছে আৰু আইচক্ৰীমবোৰ আমাক খোৱা হৈছে আৰু এইবোৰৰ কেতিয়া কি মেনুফেকচাৰিং ডেট কেতিয়া বনোৱা হৈছিল কোনো ধৰণৰ হেৰি নাই আজি এইটো আইচক্ৰীম হয়তো 1 বছৰ পুৰণাও হ'ব পাৰে ইয়াতে ডিপ ফ্ৰিজত সোমাই ৰাখিছে আৰু এইবোৰ আইচক্ৰীমে মানুহক খুৱাই আমাৰ স্বাস্থ্যৰ লগত এই আইচক্ৰীমবোৰ তেওঁলোকে নিৰ্মাণ কৰিছে কিন্তু ক'তো ইয়াতে তেওঁলোকৰ মেনুফেকচাৰিং কেতিয়া নিৰ্মাণ কৰা হৈছে কেতিয়া এক্সপায়াৰ কোনো ধৰণৰ ডেট নাই আৰু এইবোৰ আইচক্ৰীম খুৱাই থকা হৈছে আৰু কি পানীৰে খুৱাই থকা হৈছে কি পানীৰে নিৰ্মাণ কৰা হৈছে এইবোৰ ইতিমধ্যে আপোনালোকক আমি দেখাইছোঁ আৰু এইবোৰ দেখিছেনে কোনো এটা আইচক্ৰীমৰ তেওঁলোকে নিৰ্মাণ কৰা মেনুফেকচাৰিং ডেট নাই কোনো ডেট নাই আৰু এনেকৈ স্বাস্থ্যৰ লগত হেতালি খেলি আছে কিমান আইচক্ৰীম আছে এইবোৰ আইচক্ৰীম চব ডিপ ফ্ৰিজত সোমাই দিছে কোনো এটা ডেট নাই কি আচৰিত